হেই বন্ধু বান্ধৱীসকল, আপোনালোকে শুধৰণি কৰা ভোটৰ আইডি কাৰ্ডখন পাইছেনে? নে আপোনালোকে পুৰণা ভোটৰ আইডি কাৰ্ডখনেই লগত ৰাখি আছে? মই আপোনালোকক এটা কথা কওঁ, আপোনালোকে যিমান সোনকালে পাৰে কাৰেকশ্যন কৰা ভোটৰ আইডিখন ওলাই ৰাখিব। এতিয়া আপোনালোকে শুধৰণি কৰা ভোটৰ কাৰ্ডখন পাবলৈ এতিয়া আৰু কাৰো ওচৰত যোৱাৰ প্ৰয়োজন নাই বা কাকো ঘোচ দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে কাকো তেল মৰা দৰকাৰ নাই আৰু এতিয়া আপোনালোকে নিজৰ মোবাইলৰ পৰা ঘৰতে বহি কাকো 1 টকা নিদিয়াকৈ 2 সপ্তাহৰ ভিতৰত নিজৰ ঘৰৰ ঠিকনাত শুধৰণি কৰা ভোটৰ কাৰ্ডখন আহি পাব। এটা কথা মনত ৰাখিব, আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহে ভালদৰে বুজি পাব। আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আপোনালোকে শুধৰণি কৰা ভোটাৰ আইডিখন পাবলৈ অনলাইন আবেদন কৰিবলৈ প্ৰথমতে গুগল ব্ৰাউজাৰত গৈ NVSP লিখি চাৰ্চ কৰিব লাগিব। NVSP লিখি চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এইদৰে এখন পেজ খোল খাব। এটা কথা মনত ৰাখিব, আপোনালোকে প্ৰথমতে NVSP পৰ্টেলত নিজৰ নামটো ৰেজিষ্টাৰ কৰি ল'ব লাগিব। যদি আপোনালোকে ৰেজিষ্টাৰ কৰা নাই, চিন্তা কৰিবলগীয়া একো নাই। তলত থকা ৰেজিষ্টাৰ এজ নিউ তাত গৈ আপোনালোকে নিজৰ নামটো ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। মোৰ নামটো অলৰেডি ৰেজিষ্টাৰ কৰা আছে, গতিকে মই জাষ্ট কেৱল মোৰ নিজৰ ইউজাৰ নাম আৰু পাছৱৰ্ডটো লিখি মই লগ ইন কৰি ল'ম। ইয়াৰ পিছত মই মোৰ নিজৰ পাছৱৰ্ডটো লিখিম। নেক্সট, ইয়াত থকা কেপচাটো লিখিব লাগিব। কেপচাটো লিখাৰ পিছত লগ ইন থকা ঠাইত অ'কে কৰি দিব লাগিব। আপোনালোকে লগ ইন কৰাৰ পিছত এইদৰে এখন পেজ খোল খাব। ইয়াৰ পিছত আপোনালোকে ফৰ্ম থকা ঠাইখনত অ'কে কৰি দিব লাগিব। আপোনালোকে অলপ তলফালে যাব, তলফালে দেখা পাব যে ফৰ্ম নম্বৰ 1, তো ফৰ্ম নম্বৰ 1 ফৰ্মখন অ'কে কৰি দিব। যদি আপুনি নিজৰ কাৰণে নতুন ভোটাৰ আইডি এপ্লাই কৰি আছে, তেতিয়াহ'লে আপুনি চেল্ফ দিব। যদি আপুনি নিজৰ ফেমিলিৰ কাৰণে কৰিব বিচাৰে, তেতিয়াহ'লে ফেমিলিত অ'কে কৰি দিব। তো মই মোৰ নিজৰ ফেমিলিৰ কাৰণে নতুন ভোটাৰ আইডি এপ্লাই কৰিব বিচাৰোঁ, গতিকে মই ফেমিলিটো চিলেক্ট কৰি ল'ম। ইয়াৰ পিছত যিজন ফেমিলি মেম্বাৰ আপুনি কৰিব বিচাৰে, সেই ফেমিলি মেম্বাৰৰ ভোটাৰ আইডি নম্বৰটো ইয়াত লিখি ল'ব লাগিব। তেওঁ নিজৰ ভোটাৰ নাম্বাৰটো লিখাৰ পিছত নেক্সট ঠাইত অ'কে কৰি দিব। ইয়াৰ পিছত আপোনালোকৰ সন্মুখত এইদৰে এখন ফৰ্ম খোল খাই যাব। নেক্সট ডিষ্ট্ৰিক্ট, তেওঁ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি দিব। ইয়াৰ পিছত দিয়া আছে এছেম্বলি, সেই ব্যক্তিজনে এছেম্বলি চিলেক্ট কৰি তললৈ যাব। নেক্সট সেই ব্যক্তিজনৰ নাম দিয়া আছে, আৰু আপোনালোকে যদি অসমীয়াত বিচাৰে লিখিবলৈ নিজৰ নামটো, তেতিয়াহ'লে তলত অ'কে কৰি দিব লাগিব আৰু নিজৰ নামটো অসমীয়াত লিখি ল'ব পাৰিব। ঠিক একেদৰে ছাৰ নামটো লিখি ল'ব। ইয়াৰ পিছত তললৈ যাব আৰু সেই ব্যক্তিজনৰ ফাদাৰৰ নামটো লিখিব অসমীয়াত। সেই ব্যক্তিজনৰ ডেট অফ বাৰ্থটো লিখিব। তো অলৰেডি দিয়া আছে, লিখাৰ কোনো প্ৰয়োজন নাই।
জেণ্ডাৰ অফ এপ্লিকেণ্ট অলৰেডি দিয়া আছে ফিমেল। ইয়াৰ পিছত সেই ব্যক্তিজন নিজৰ এড্ৰেছটো লিখিব। তাৰপিছত সেই নিজৰ ষ্ট্ৰীট নামটো অসমীয়াত লিখি দিব। এৰিয়া লোকেলিটি, ঠিক একেদৰে অসমীয়াত লিখিব। নেক্সট লিখিব টাউন, ভিলেজ, নিজৰ গাঁওখনৰ নাম লিখিব। পুলিচ ষ্টেচন, ইয়াৰ পিছত সেই ঠাইখনৰ পিনক'ড লিখিব। পিনক'ডটো লিখাৰ পিছত তললৈ যাব। ৰিজন ফৰ এপ্লাইং ফৰ এ ডুপ্লিকেট কাৰ্ড, ইয়াত আপুনি লিখিব কাৰেকশ্যন অফ অল্ড ভোটাৰ ID কাৰ্ড। নেক্সট তললৈ যাব। আই উইল কালেক্ট EPC ফ্ৰম আপোনালোকে যদি বিচাৰে নিজৰ ভোটাৰ আইডিখন নিজৰ ঘৰৰ এড্ৰেছলৈ আহে তেতিয়াহ'লে আপুনি 2 নম্বৰটোত চিলেক্ট কৰি দিব। ইয়াৰ পিছত প্লেচ, ওপৰত থকা কেপচাৰটো লিখি দিব। ইতিমধ্যে অলৰেডি গোটেইখিনি ফিল আপ কৰিবলগীয়া ডাটাখিনি ফিল আপ হৈ গৈছে। তো নেক্সট মই ছাবমিট বুটনত অ'কে কৰি দিম। তো থেংক ইউ ফৰ ছাবমিটিং ফ্ৰম অন NVSP ইয়ৰ ফ্ৰম ৰেফাৰেঞ্চ ID। তো আপোনালোকে এই ৰেফাৰেঞ্চ আইডিটো এখন বহীত লিখি ল'ব পাৰে বা মোবাইলতে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। ইতিমধ্যে শুধৰণি কৰা নতুন ভোটাৰ আইডিখন পাবলৈ অনলাইন আবেদন কৰা হৈ গৈছে। ইয়াৰ পাছত আপোনালোকে ট্ৰেক ষ্টেটাছত গৈ অনলাইন আবেদন কৰা এপ্লিকেশ্যনখন এপ্ৰুভ হৈছেনে নাই গোটেই ডিটেইলছ জানিব পাৰিব। এপ্লিকেশ্যনখনৰ ৰেফাৰেঞ্চ নম্বৰটো বহুৱাই ট্ৰেক ষ্টেটাছত অ'কে কৰি দিলে গোটেইখিনি আপোনালোকে জানিব পাৰিব।